নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই যিসকল শিক্ষকে মিউচুৱেল ট্ৰেন্সফাৰ কৰিব বিচাৰি আছে বা ডাইৰেক্ট ট্ৰেন্সফাৰ কৰিবলৈ বিচাৰি আছে তেওঁলোকৰ লগত এটি টপিক আলোচনা কৰিব গৈ আছোঁ আৰু টপিকটি হ'ল মিউচুৱেল ট্ৰেন্সফাৰ। চ' বেচিকেলি শিক্ষকসকলে ট্ৰেন্সফাৰ কৰোঁতে কিছুমান প্ৰব্লেম ফেচ কৰি আছে। সেইকেইটা মূলতঃ ফাৰ্ষ্ট হ'ল আপোনালোকে প্ৰফাইল এডিট কৰিছে বা কিছুমানে প্ৰফাইল এডিট কৰিব পৰা নাই। কিছুমানে TTMS বুলি এটি সংস্থা আছে, তাৰ টল ফ্ৰী নম্বৰ বা মেইল, তাতে মেইল কৰি আপোনালোকে একো ৰিপ্লাই পোৱা নাই আৰু টল ফ্ৰী নম্বৰত কল কৰিলে ইনকামিং নাই বুলি দেখুৱায়। 3 নম্বৰটো হ'ল কিছুমানে মিউচুৱেল ট্ৰেন্সফাৰ কৰিবলৈ আপোনালোকে হয়তো মানুহ পাইছে কিন্তু ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপোনালোকৰ মেচ নাই হোৱা, ডাটাবোৰ মেচ নাই হোৱা। 4 নম্বৰটো হ'ল আপোনালোকে ব্লক MIS বা ডিষ্ট্ৰিক্ট MISক কণ্টেক্ট কৰিও একো সুফল পোৱা নাই। আৰু 5 নম্বৰটো হ'ল আপোনালোকে যেতিয়া লগ ইন কৰে HRMIS পৰ্টেলত, তাতে এটা পপ আপ উইণ্ড' অ'পেন হয়। তাত আপোনালোকে যেতিয়া ডাটাখিনি ভৰাব, কি ভৰাব লাগিব এইখিনি টপিকৰ ওপৰত আলোচনা কৰিম। চ' ফাৰ্ষ্ট হ'ল প্ৰফাইল এডিট। ছাপ'জ আপোনাৰ প্ৰফাইলত কিছুমান ডাটা ভুল হৈ আছে বা আপোনালোকে ছাৰ্ভিচ ৰেকৰ্ড ভৰাব বিচাৰি আছে কিন্তু আপোনালোকে সেইখিনি কৰিব পৰা নাই। বেচিকেলি কিছুমানে তাত কিছুমান ট্ৰিক্সো দেখুৱাইছে যে আপোনালোকে ফাৰ্ষ্ট এপ্লাই কৰক মিউচুৱেল ট্ৰেন্সফাৰ আফটাৰ 24 আৱাৰ্ছ, তাৰপিছত সেইটো কেঞ্চেল কৰক, তাৰপিছত তাতে শ্ব' হ'ব। বেচিকেলি আমাৰ হেড বাইদেউৰ ক্ষেত্ৰতো সেইটো ইছ্যু হৈছে। হেড বাইদেউগৰাকী একো নাজানে, টেকনিকেল কামত একদম এক্সপাৰ্ট নহয় তেওঁ। চ' তেওঁ মোক কামখিনি কৰিব দিছে, মানে মোক সহায় বিচাৰিছে তেওঁ। চ' মই তেওঁৰ প্ৰফাইলটো এডিট কৰিলোঁ। এডিট অপশ্যনটো কেনেকৈ আহে, আপোনালোকে ট্ৰিক্স মতে কৰিব, ট্ৰেন্সফাৰটো এপ্লাই কৰিব, 24 আৱাৰ্ছ পিছত ট্ৰেন্সফাৰটো কেঞ্চেল কৰিব, তাৰপিছত আপোনালোকৰ এডিট অপশ্যনটো আহিব। তো এডিট কৰাৰ পিছত সমস্যাটো কি হৈছে, এতিয়ালৈকে 0% হৈ আছে, 0% আৰু পেণ্ডিং দেখুৱাই আছে। সেইটো এপ্ৰুভেলটো কোনে কৰিব? মোৰ প্ৰথম প্ৰশ্ন সেইটো। এপ্ৰুভেল কৰিবলৈ যদি সংস্থা এটা চৰকাৰে নিয়োজিত কৰি দিছে, সংস্থাটো আমাক ৰেছপন্স কিয় নাই কৰা? 2 নম্বৰ কথা সেইটো। তেওঁলোকৰ নাই মেইল ID কোনো ৰিপ্লাই পাইছোঁ মই, নাই কল কৰোঁতে ৰিচিভ কৰাটো দূৰৰে কথা, ইনকামিঙেই নাই। মানে এইটো 0% কাম চলি আছে বৰ্তমান। মিউচুৱেল ট্ৰেন্সফাৰ মেচ, আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ কৰিবলৈ বা প্ৰাৰ্থীক পাইছে তেতিয়া আপোনালোকে দুইজনৰ প্ৰফাইল লগ ইন কৰি মিলাই চাব যে আপোনাৰ ধৰক ছাবজেক্ট বা ডেজিগনেশ্যন বা আপোনাৰ ধৰক ডাটা আছে, মানে বেচিকেলি প্ৰফাইলৰ কথা কৈছোঁ মই, লেংগুৱেজ সেইখিনি একে আছে নে নাই। যদি একে নাই আপোনালোকে প্ৰফাইলটো এডিট কৰি ল'ব আৰু যিমান সোনকালে পাৰে আপোনালোকে এডিট কৰি ল'ব, কাৰণ যিমান দিন গৈ থাকিব সিমান আপোনাৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। ব্লক MISক মই কণ্টেক্ট কৰিছিলোঁ যে প্ৰফাইলটো এডিট কৰাৰ পিছত এপ্ৰুভেল কেনেকৈ কৰিম, কোনে কৰিব এপ্ৰুভেল, তেওঁ একো নাজানে বুলি কৈছে। ইয়াত থাৰ্ড পাৰ্টি কোনোবা এটা সংস্থাক বা NGO টাইপৰ বা ধৰক তেনেকুৱা দিয়া হৈছে আৰু অফিচিয়েল মানুহে একো ৰেছপন্স নাই দিয়া। তেওঁলোকৰ ভুলো নাই অৱশ্যে, তেওঁলোকে নোৱাৰে এইখিনি কাম কৰিবলৈ। এইটো হ'ল এতিয়া HRMIS পপ আপ। যেতিয়া আপোনালোকে লগ ইন কৰিব তাতে এটা পপ আপ এটা ফৰ্ম আপোনালোকে দেখা পাব। তাতে আপোনালোকে বস্তুখিনি শুদ্ধকৈ ভৰাব। ভৰোৱাৰ আগত আপোনালোকে যদি মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে কোনোবা প্ৰাৰ্থীক পাইছে তেওঁৰ লগত মেচ কৰি চাব। আপুনি তেওঁ যেনেকৈ ভৰাইছে তেনেকৈ ভৰাব। তেওঁৰ যদি ভুল আছে তেওঁক কৈ দিব সেইখিনি এডিট কৰিবলৈ। দুইজনৰ মেচ নহ'লে কিন্তু আপোনালোকৰ ট্ৰেন্সফাৰটো এপ্লাই নহয়, কাৰণ এইখিনি ছিষ্টেম ৰবটিক ছিষ্টেম হয়, ৰবটিক হিচাপেহে আপোনালোকৰ মেচ হ'ব। ইয়াতে কোনোবা মানুহে আপোনাক কোনো ৰেছপন্স দিব নোৱাৰে, কাৰণ বস্তুখিনি ৰবটিক টেকন'লজিৰ দ্বাৰা বিল্ড কৰা হৈছে। তো এইখিনি আপোনালোকে বুজি পালে। এতিয়া সম্ভাৱনামূলক কিছুমান কথা মই কৈছোঁ। প্ৰথম হ'ল যে 1 এপ্ৰিলৰ পৰা হয়তো TTMS নামৰ যিটো সংস্থা সেইটো এক্টিভ হ'ব। হয়তো তেওঁলোকে ৰিচাৰ্জো কৰিব মোবাইলত, তাতে কলটো আহে বা মেইলৰ ৰিপ্লাই দিব। আপোনালোকে যদি মিউচুৱেলৰ প্ৰাৰ্থী পাইছে তেওঁক আপোনালোকে কনভিন্স কৰিব যে অকণমান সময় ৰৈ দিবলৈ, কাৰণ উপায় নাই। যদিহে আপোনালোকে কিবা টেকনিকেল ইছ্যু পায় তেতিয়া আপোনালোকে ফেচবুকত চিঞৰ বাখৰ কৰি লাভ নাই। আপোনালোকে প্ৰপাৰ চেনেলৰ জৰিয়তে যাব। মানে আপোনালোকে ব্লক MISক কণ্টেক্ট কৰিব, নাইবা ডিষ্ট্ৰিক্ট MISক কণ্টেক্ট কৰিব, নাইবা এজন টেকনিকেল এক্সপাৰ্ট তেওঁলোকক আপোনালোকে সুধিব পাৰে। কাৰণ ফেচবুকত মেক্সিমাম ফেক মানুহ আছে, এইটো আপোনালোকে জানে। নলেজ নথকা মানুহ কিছুমানে এনেই যি টি কথা কৈ দিয়ে, আপোনালোকৰ এনেই প্ৰব্লেম ক্ৰিয়েটেই হ'ব, প্ৰব্লেমৰ চলিউশ্যন নাপায়। সদায় কিবা এটা ইছ্যু আহিলে আপোনালোকে শান্ত হৈ থাকিব,
সময়লৈ অপেক্ষা কৰি থাকিব আনে আপোনাক সহায় কৰিব নোৱাৰে নিজে নিজৰ সলিউশন উলাব লাগিব যদি আপোনালোকে আনৰ ওপৰত ডিপেন্ডেন্ট হৈছে যে আনে মোৰ এইটো কৰি দিব সেইটো কৰি দিব তেতিয়াহলে কিন্তু আপোনালোকে ইলুজনত দি আছে প্ৰ্যাকটিক্যালি আপুনি ফেস কৰিব লাগিব প্ৰবলেমখিনি আৰু আহিমুখে আপোনালোকে সলিউশনৰ কাৰণে ওয়েট কৰিব লাগিব বা ট্ৰাই কৰিব লাগিব যিয়ে নহওক আশা কৰিছো আপোনালোকে সকলোৱে মিউচুৱেল প্ৰাৰ্থী পাইছে আৰু আপোনালোকে যি মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিব তাতে আপোনালোকৰ মিউচুৱেলটো সম্পূৰ্ণ হৈ গৈ কাৰণ আগত ৰেকৰ্ড আছে বহুতে মিউচুৱেল এপ্লাই কৰিও একেবাৰে অৰ্ডাৰ ইস্যু হোৱাৰ পিছত ৰিজেক্ট কৰি দিয়ে যে এইটো নোৱাৰো সেইটো নোৱাৰো কিছুমান আছে এনেকুৱা যে মিউচুৱেল এপ্লাই সাপোজ আপুনি কৰিছে আপুনি ইন্টাৰেস্টেড হয় বা আপোনাৰ লগৰজন কিন্তু ইমান ইন্টাৰেস্টেড নহয় তো তেওঁ কি কৰে আপোনাক প্ৰলোভন দিয়ে মই মোৰ দৰকাৰ নাই মোৰ ট্ৰান্সফাৰ নহলে চলে কিন্তু যদি আপুনি ইন্টাৰেস্টেড হৈছে তেতিয়াহলে কিন্তু you have to pay me some amount of money like that 10,000 20,000 extra মানে তেতিয়াহে মই ইন্টাৰেস্টেড হম মানুহ কিমান লুভিয়া হৈ গৈছে চাকচোন ইমান টকা দৰমহা পায় তেওঁলোকে স্যাটিসফাইড নহয় মানুহ লাখ টকা দৰমহা পালে স্যাটিসফাইড নহয় গম পাইছেনে যিমান আপোনাৰ ভৌতিক জগতত যিমান হাবিয়াস ইচ্ছা আপুনি কৰি থাকিব হিমান আপোনাক শেষ নহয় গৈ আপোনাৰ বস্তুৰ প্ৰতি হেপা বাঢ়ি গৈ থাকিব মই ক'ব বিচাৰিছো যে স্যাটিসফিকেশন মিন্স সন্তুষ্টি ভাৱ থাকিব লাগে যিকোনো ক্ষেত্ৰত সন্তুষ্টি ভাৱ মানে এইটো নহয় যে আপুনি বোলে একো কৰিব নালাগে ভগৱান শ্ৰীকৃষ্ণ কৈছে কৰ্ম কৰি যাওক লৰখা নকৰিব মানে আমি কাম কৰি যাব লাগে যেনে আপোনালোকে চাওক গছৰ পাত যেতিয়া বতাহ বলে হিলি থাকে এটা গছে যদি ইগো ক্ৰিয়েট কৰে যে মই হিলি আছো হেতু মানে কেনেকুৱা ধৰণৰ কথা হ'ব তো হি ইগোষ্টিক হল নাই কিন্তু হিলাই আছে কোনে বতাহে হিলাই আছে তেনেকে আমি কিছুমান বস্তু কি কৰো নিজে এজুম কৰিলেতো আপুনি ভাল কিন্তু আমি কি কৰো আমি একদম এবছলুটলি কৈ দিও যে এইখিনি কাম মই কৰিছো মোৰ দৰকাৰ নাই তেওঁৰ দৰকাৰ আছে তেওঁ পে কৰক মোক দ্যাট মিন্স কি আপোনাক ঠগিছে কিন্তু আলটিমেটলি তেওঁ নিজৰ কৰ্ম সংস্কৃতি গঢ়িছে তেওঁ আপোনাক একচুয়ালি নাই ঠগা তেওঁ আগন্তুক সময়ত তেনেকুৱা সিচুৱেচন পাব য'ত তেওঁ নিজে ঠগ খাব কাৰণ তেওঁৰ এইটো এটা নেচাৰ হৈ গৈছে তেওঁ ৰিপিটেড কাম কৰিব আৰু নিজে ঠগ খাব এনেকুৱা ধৰণৰ কাম মানুহে কৰিব নালাগে বেসিক্যালি নাপায় কিন্তু মানুহে কৰি আছে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত কিমান ফিলোসফাৰ আহিলে ধৰক কিমান জ্ঞানী গুণী মানুহ আহিলে ভগৱান শ্ৰীকৃষ্ণ ওশো জে কৃষ্ণমূৰ্তি আদিগুৰু শংকৰাচাৰ্য শংকৰদেৱ মাধৱদেৱ তথাপিও মানুহৰ মেণ্টেলিটি একেই আছে গম পাইছেনে তো ফিলোসফিৰ ভুল নাই আমাৰ মেণ্টেলিটি ভুল যিয়ে নহওক মই ইমান ভাষণ নিদিওঁ মই টপিকলৈ আকৌ ঘূৰি আহিছোঁ আপোনালোকে যদি কিবা ইস্যু পাইছে তেতিয়াহ'লে আপোনালোকে মোক মেছেজ বা কমেণ্ট কৰি জনাব যে ছাৰ এইটো ইস্যু হৈছে মই ট্ৰাই কৰিম সলভ কৰিবলৈ ভিডিঅ'টি বহুত দীঘলীয়া হৈ গৈছে আজিলৈ ইমানেই লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই বাই জয় আই অসম